নমস্কাৰ সকলোলৈ। আজি স্পেচিয়েলি বয়োজ্যেষ্ঠ মহিলাৰ কাৰণে দুইযোৰ কাপোৰ লৈ আহিছোঁ। খুবেই কম প্ৰাইজত দি আছোঁ। এইযোৰ গুণা ৱৰ্কত আছে আপোনাৰ। একপাৰি মেখেলা চাদৰ বুলি কয়, বডিটো হোৱাইটত আছে। এইযোৰ এয়া চাব পাৰে। আৰু এইটো ছাইড পাৰি আৰু ব্লাউজ পিচটো আপোনালোকে ছাইড পাৰিটো আৰু ব্লাউজ পিচটো নিজেই চিলাই ল'ব লাগিব। এইযোৰ এইযোৰ খুব চিম্পলত আছে। আপোনালোকৰ ঘৰত যদি কোনোবা আইতা মা তেনেকুৱা বয়োজ্যেষ্ঠ মহিলা আছে আপোনালোকে গিফ্টটো কৰিব পাৰে নাইবা ল'ব পাৰে নিজে। এইযোৰ সাধাৰণতে আমাৰ এজেড মহিলাসকলে ৰঙীন কাপোৰ পিন্ধি বেয়া পায়, খুব চিম্পল কাপোৰ বিচাৰে। তেওঁলোকৰ কাৰণে এই দুযোৰ কাপোৰ আছিল আজি। এইটো ছাইড পাৰি আৰু ব্লাউজ পিচটো ইয়াতে আছে। ভাল লাগিলে আমাক জনাব। আৰু আজি আমি অতি কম মূল্যত দি আছোঁ। আমাক হোৱাটছএপ কৰিব পাৰে।